লভষ্টৰীবিলাক চাই থাকিলে পেজটো ফলো লাইক আৰু শ্বেয়াৰ কৰিব লগতে নতুন নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো টিপি দিব নমস্কাৰ এটা নতুন লভষ্টৰীৰ সৈতে মই পাপু আপোনালোকৰ কাষ চাপিলোহি আৰু আমালৈ আজি লভষ্টৰীটো পঠিয়াইছে গুৱাহাটীৰ পৰা ভাস্কৰে তেওঁ লিখিছে পাপুদা আপোনাৰ ভিডিঅ'বোৰ 2-3 দিন মান আগৰ পৰা চাব লৈছো বহুত ভাল লাগে আপোনাৰ ভিডিঅ'বোৰ চাই ভাবিলো ময়ো মোৰ লভষ্টৰীটো আপোনাৰ লগত শ্বেয়াৰ কৰো মই প্ৰথম তাইৰ লগত চিনাকি হৈছিলো ফাৰ্ষ্ট কলেজ যোৱাৰ দিনা তাৰ 3 দিন পিছতে গৰম বন্ধ দিছিল তেনেকৈ 1 মাহ মান আমি লগ পোৱা নাছিলো সেই সময়ত তাই মাক ঢুকাইছিল মই তাৰ 2 দিন পিছতে গম পাইছিলো এনেকে ইজনে সিজনক চাই থাকোতে প্ৰায় 3-4 মাহ মান গৈছিল আমি সম্পৰ্কত আহিছিলো 2019 চনত কিন্তু তাই মোক কলেজত অলপো সময় নিদিয়ে আৰু নামাতো তাই তাৰ নিজৰ বান্ধৱীৰ লগতে বিজি থাকে তেতিয়া মোৰ বহুত বেছি বেয়া লাগে কেৱল ঘৰত গৈ ফোন কৰে আৰু মই তেতিয়া তাইক সুধো যে মোক তুমি কলেজত কিয় নামাতা তাই কয় যে এনেকৈয়ে 2 মাহ মান যোৱাৰ পিছত তাই হঠাতে এদিন কলে যে তুমি মোৰ বদনাম কৰি ফুৰিছা মোৰ লগত পতা কথাবোৰ বেলেগৰ আগত শুনাইছা তাই কৈছে যে আমাৰ পেহীহঁতৰ দাদাই কৈছে বিশ্বাস কৰা পাপুদা মই এইবোৰ একো কৰা নাছিলো মোৰ ফোন ৰেকৰ্ডিং কৰিব পৰা মোবাইলই নাছিল মই কলো মই এইবোৰ কিয় কৰিম কিন্তু তাই মোক বহুত বেয়াকৈ ক'লে যেতিয়া আপোনাৰ ওপৰত কোনোবাই মিছা বদনাম এটা জাপি দিয়ে তেতিয়া আপোনাৰ মনটো বহুত বেয়া লাগে কাৰণ আপুনি কৰাই নাই সেইটো আৰু নকৰাকৈ আচলতে মিছা বদনাম আপুনি ল'ব লগা হৈছে আৰু তেনেকুৱা আচলতে ভাস্কৰৰ ক্ষেত্ৰতো হ'ল তাৰপিছত ভাস্কৰে চিঠিখনত কি লিখিছে চাওঁ আহক তাৰপিছত কি লিখিছে কিন্তু তাইক মই ভাল পোৱাৰ কাৰণে সকলো সহ্য কৰি গৈছিলো তাৰপিছত আমাৰ 3 মাহ কথা বতৰা একো হোৱা নাছিল এদিন হঠাতে মোক বেলেগ নাম্বাৰ এটা পৰা তাই ফোন কৰি কৈছিল যে মোক মাফ কৰি দিবা মোৰ বাইদেউ আৰু ঘৰৰ মানুহে তোমাৰ লগত সম্পৰ্ক ৰাখিব মানা কৰিছিল সেইবাবে মই তোমাৰ লগত এনেকুৱা কৰিলো তাৰপিছত আকৌ আমি সম্পৰ্কত আহিলো আমাৰ মাজত কেতিয়াবা কাজিয়া হয় যদিও আকৌ ঠিক হৈ যায় তাৰপিছত লকডাউনৰ সময়ত মোৰ বেমাৰ হ'ল 2 বছৰ ঘৰতে থাকিলো তাই বিএ এডমিশ্যন ল'লে কিন্তু মোৰ গা বেয়া বাবে মই ল'ব নোৱাৰিলো 2021 লাষ্টৰ ফালে মই অলপ সুস্থ হ'লো এদিন তাইলৈ আননোন নাম্বাৰ এটাৰ পৰা কোনোবাই ফোন কৰিছিল আৰু তাই মোক এই নাম্বাৰটো দি দম দিব কৈছিল তাৰপিছতে তাক মই ফোন কৰিলো তেতিয়া ক'লে যে মই তাৰ স্কুল ফ্ৰেণ্ড মই এতিয়া কৰ্মসূত্ৰে বাহিৰত থাকোঁ চ' তাই চাগে মোক চিনি নাপালে ময়ো বাদ দিলোঁ আৰু তাৰপিছত তাইক ক'লোঁ যে সি তোমাৰ স্কুল ফ্ৰেণ্ডহে আছিলে বেলেগ কোনো নহয় তুমি কথা পাতিব পাৰা মই তাইক বহুত বিশ্বাস কৰিছিলোঁ চ' ইমান সন্দেহ কৰা নাছিলোঁ মানে কেতিয়াবা আমাৰ লগত এনেকুৱা হয় যে আপোনজনে আপোনাক কিবা এটা বেয়াকে ক'লেও আপুনি সহ্য কৰি ল'বলগীয়া হয় কিয়নো আপুনি আপোনজনক আচলতে হেৰুৱাব নোখোজে আৰু এনেকুৱা এটা পৰিস্থিতি ভাস্কৰৰ লগতো হৈছিল ভাস্কৰ আৰু তেওঁ আচলতে গাৰ্লফ্ৰেণ্ডৰ ভুল বুজাবুজি হৈছিল যদিও ভাস্কৰলৈ শেষত তাই আননোন নাম্বাৰ এটাৰ পৰা ফোন কৰিলে আৰু সকলোখিনি কথাৰ কাৰণে তাই আচলতে মাফ খুজিলে আৰু তাৰপিছত ভাস্কৰে আকৌ তাইৰ লগত আচলতে ৰিলেশ্যন কৰিলে তাৰপিছতনো কি হ'ল চাওঁ আহক তাৰপিছত কি লিখিছে সেই ল'ৰাটোৰ লগত যি কথা পাতিলে তেতিয়াৰ পৰা চাগে সিহঁতৰ সম্পৰ্ক আৰম্ভ হৈছিল ফোন কৰিলে মই ব্যস্ত পাওঁ সুধিলে কয় লগৰ ছোৱালীয়ে ফোন কৰিছে ময়ো একো কোৱা নাছিলোঁ কাৰণ মই তাইক বহুত বিশ্বাস কৰিছোঁ লাহে লাহে মই সুস্থ হৈ আহিলোঁ মই চেকআপত যোৱাৰ সময় আহিল যদিও মই যাব পৰা নাছিলোঁ কাৰণ আমাৰ টকা পইচাৰ অলপ অভাৱ হৈছিল মই এক প্ৰকাৰৰ মানসিক ৰোগত ভোগাৰ দৰে হৈছিলোঁ আপুনিয়ে কওক পাপুদা যেতিয়া এজন মানুহ 2 বছৰ বেমাৰৰ বাবে ঘৰতে শুই বহি থাকিবলগীয়া হয় কেনেকুৱা অৱস্থাত থাকিব পাৰে মই বহুত মানসিক অশান্তিত আছিলোঁ এদিন তাই কলেজৰ পৰা ঘৰত ৰাতি 7টা বজাত সোমাইছিল বাবে মই তাইক বেয়া শব্দ এটাৰে গালি দিছিলোঁ তাৰ পিছত তাই ভালকৈ মোৰ লগত কথা নপতা হ'ল ময়ো 7-8 দিন মান ফোন কৰা নাই এদিন কৰিলোঁ কিন্তু তাই ৰিচিভ নকৰে তাৰে 2 দিন পিছত তাই মোক ফোন কৰি ক'লে যে মোৰ বাবে দেউতাই ল'ৰা এটা চাইছে আৰু মোৰো পচন্দ হৈছে মই এনেই ধেমালি কৰা বুলি ভাবিছিলোঁ আৰু ময়ো ক'লোঁ যে যোৱা তেতিয়াহ'লে বিয়া হোৱাংগে তাৰে এদিন পিছত মই তাইৰ ডিপিত এজন ল'ৰাৰ ফটো দেখিলোঁ যদি আপুনি কাৰোবাক ভাল পায় তেতিয়াহ'লে সেই মানুহজনক একেবাৰে এৰি নিদিব অলপ বান্ধোনত ৰাখিবলৈ চাব কিয়নো বান্ধত থকা বস্তু এটা যেতিয়া ওলাই গুচি যায় সি আকৌ ঘৰলৈ আহিবলৈ মন নকৰে সি লাগিলে গৰুৱে হওক ছাগলীয়ে হওক বা মানুহে হওক সেইকাৰণে অকণমান ভাল পাইছে যেতিয়া বান্ধোনত ৰাখিবলৈ চাব তাৰপিছত কি লিখিছে মোক এদিন আগতে এজন ল'ৰাই হোৱাটছআপত মেছেজ দি থৈছিল আৰু সেইজন ল'ৰাৰ হোৱাটছআপৰ ডিপিত
মই তাইৰ ফটোখন দেখা পালোঁ। লগে লগে মই ল'ৰাজনক ফোন কৰি সুধিলোঁ, কোন হয় তুমি? সি ক'লে, মই কোন তোৰ দৰকাৰ নাই, তই তাইক বেয়াকৈ ক'বলৈ কোন। মানে তাই মই কোৱা বেয়া শব্দকেইটা ৰেকৰ্ডিং কৰি তাইক শুনাইছে। তেতিয়া মই সিহঁতৰ ঘৰলৈ গ'লোঁ আৰু গম পালোঁ সকলো কথা সঁচা। মোৰ মনটো বহুত বেছি বেয়া লাগিছিল। মোৰ লগত সম্পৰ্ক তাই 3 বছৰ আছিল। দেউতাকেও জানিছিল, কিন্তু তাইহে কোৱা নাছিল। এনেহে গম পাইছিল, কিন্তু তাৰ লগত 2 মাহ সম্পৰ্কত থাকিয়েই দেউতাকক ক'লে। বহুত আঘাত পাইছোঁ। তাৰ অলপ টকা পইচা আছে, মোৰ নাই। সেইবাবে চাগে তাই তাক ভাল পায়। তাক মই মাৰিব বুলি কোৱাত মোক তাই কৈছিল, কেনেকৈ মাৰ তাক মই চাম নহয়। মোক বহুত আশা দিছিল, বহুত সপোন দেখাইছিল। কিন্তু যদি এইবোৰে কৰা, কিয় আশা দিছিলা? কিয় মোক মিছাকৈ সপোন দেখাইছিলা? 3 বছৰে ভাল পোৱা অভিনয় মোৰ লগত কিয় কৰিলা? ভাস্কৰৰ লগত যিজনী ছোৱালী 3 বছৰ সম্পৰ্ক আছিলে আৰু ভাস্কৰে গম নোপোৱাকৈ সেইজনী ছোৱালীয়ে সেই স্কুলীয়া ফ্ৰেণ্ডৰ লগত আচলতে প্ৰেমৰ সম্পৰ্ক কৰিলে আৰু ভাস্কৰে গম নোপোৱাকৈয়ে দেউতাকক কৈ ঘৰত কৈ সেই স্কুলীয়া ফ্ৰেণ্ডৰ লগত আচলতে বিয়াও ঠিক কৰিলে। তাৰপিছত ভাস্কৰে চিঠিখনত কি লিখিছে চাওঁ আহক। তুমি মোক কৰা বিশ্বাসঘাতকতা মৃত্যুৰ আগলৈকে মনত ৰাখিম। মোৰ এইটোৱে লাভ ষ্টৰী আছিল পাপুদা। এতিয়া তাইৰ লগত মোৰ কোনো কণ্টেক্ট নাই। আশা কৰোঁ তাইক যাতে কোনোদিন দেখা নাপাওঁ। এতিয়া অকলেই ভাল লগা হয়। বহুত বেছি আঘাত পালোঁ। মই কৰা ভুলৰ বাবে তাইক মই বহুবাৰ মাফ খুজিছিলোঁ, কিন্তু তাই ভুল কৰাৰ সুবিধা ল'লে। শেষত মই এটাই ক'ম, তুমি মোৰ লগত এবাৰ নহয় 2 বাৰ এনেকুৱা কৰিলা। নাজানো কিয় এনেকুৱা কৰিলা। মোৰ ঠাইত তুমি হৈ ভাবি চাবাচোন এবাৰ। ভালটো 2জনে পাইছিলোঁ, কিন্তু কষ্ট পালোঁ মই। তুমি মোৰ জীৱনটো শেষ কৰি দিলা। কোনো ছোৱালীৰ প্ৰতি বিশ্বাস নোহোৱা কৰি দিলা। আনৰ দৰে মই নকওঁ তোমাক সুখত থাকা বুলি। আজিলৈ যিমান দেখিছোঁ, আনক অন্যায় কৰি মিছা সাধি সপোন দেখুৱাই কোনো সুখী হ'ব পৰা নাই। বাদ দিয়াহে ভাস্কৰ, এইবোৰ ফাল্টু ছোৱালী আহিব আৰু যাব। তাৰ আগত তুমি নিজৰ জীৱনটো ভালকৈ সজোৱা, জীৱনত সফল হ'বলৈ চেষ্টা কৰা। বহুত ছোৱালী পাবা আৰু এতিয়া দুখ কৰি থাকি একো লাভ নাই।